এতিয়া ৰাতি 3টা। এতিয়া আমি যাম মহামৃত্যুঞ্জয় মন্দিৰ। আমাৰ লগত আছে ভৱেশ বৰদলৈ, প্ৰীতম দেউৰী, মুকেশ আম্বানী আৰু এইটো ক'ত পলালি বিশ্ব বৰদলৈ। যাওঁ আৰু কি হয় দেখা যাব। ৰাস্তাত আৰু কোনো নাই, আমি 5জনে, কুকুৰ এটাও নাই আনকি। আচৰিত। বৰ্তমান আমি পালোহি ঔজাৰী, কিন্তু বতৰটো বৰ ভাল নহয়। ৰৈয়ে দিওঁ নে যাওঁৱে। গোটেইকেইজন আহি পাল বাৰু। দে আৰু কিবা এটা কৰিব লাগিব। ফাইনেলি বৰষুণ যাক এৰিল। এতিয়া আমি যাব ওলাইছো। চব নিজৰ নিজৰ কামত ব্যস্ত। সেইখন মোৰ বসন্তীখন। This is my Basantin, you know? Bitch. Oh my god, English. कहाँ गया रे गूगल में? अच्छा ये रहा महामृत्युंजय। डिस्टेंस 1 hour 10 minutes যদি বাইকেদি যাওঁ। আমিতো আহিছোঁ চাইকেল লৈ, খোজকাঢ়ি গ'লে লাগে 10 ঘণ্টা 55 মিনিট। অৰ্থাৎ আমাক 4-5 ঘণ্টা লাগিব। 4 ঘণ্টা। 1 hour 10 minutes আছে, আমাক 4 ঘণ্টামান লাগিব মোৰ এটা আইডিয়া মতে, কাৰণ আমি চাইকেল লৈ যাম। 8টা বজাত পালঙে গৈ এতিয়া আমি 8টা বজাত পালঙে গৈ, কিন্তু বুলি কোৱা কথা এটা আছে। নাৰীৰ মহিমা আৰু বতৰৰ মহিমা বুজা বহুত টান। ডিম্পুদাই ঠিক কথাই কৈছিলোঁ। দে আৰু কি হয় দেখা যাব। আহি আছোঁ। এইফালে কৌট চৌট চব যায়, আপোনালোকেতো জানেই, চিনাকি পথ। বিহুতলি বাহামাছ চেণ্ডেল পিনত ছিঙি যাব ফিটা, কিন্তু তলখন নহয়। এইটো আমাৰ প্ৰীতম ভাই। আৰু আধা আছে বাট আৰু। দন্দুৱা পালোহি ফাইনেলি। এতিয়া ইয়াতে অলপ ৰৈ দিওঁ। বুখন পিটি বহি হাঁহা একদম হাই দি হাই বৰ ডাঙৰ বিপদত পৰি গ'লো দে। চাইকেলখন এতিয়া পামচাৰ হ'ল নহয়, কেনেকৈ যোৱা হ'ব? হোৱাট আৰ ইউ ডুইং ৰাইট নাও? Oh my god, English. কি কৰা যায়? একেবাৰে নাই। এতিয়া আহি পূব জালুগুটি পালো। কিবা এটা খাই দিওঁ, চাহ এটা। কামাণ্ডো হাউ দ্য জোছ। পানী দুবটল শেষে কৰি দিলি নেকি? মাত্ৰ 20 কিলোমিটাৰ আৰু পামেই আৰু। দে আৰু কিমাননো দূৰ, 20 কিলোমিটাৰহে। ইমান দূৰ আহিলোঁ।
साथ है माइंड इज ब्लोइंग ब्रो माइंड इज ब्लोइंग ৰাতিপুৱা ভিউটো এনেও ভাল ৱাও ৱাও ৰাইডাৰ কেলা ফেফনে বাহিৰ হৈ গৈছে Sorry. What is happened? Oh my God! বহুত কষ্ট মত পালোহি মহামৃত্যুঞ্জয় মন্দিৰ Namah Shivaya. Namah Shivaya. देवराज सेव्यमान पावनांग्रि पंकजं व्यालयज्ञ सूत्रमिन्दुशेखरं कृपाकरं नारदादि योगी वृन्द वन्दितं दिगंबरं काशिकापुरादिनाथ काल भैरवं भजे